বিশ্ব শৰ্মা প্ৰথমে আশু আছিলে, আশুক তেওঁ পিছৰ পৰা সন্মুখৰ পৰা ডেগাৰ মাৰি তেওঁ আলফা হ'ল, আলফাৰ পৰা তেওঁ সালফা নে বালফা নাজানো, বালফা মানে কামৰূপত কয় বাহিৰত থকা আলফা। হিমন্ত বিশ্ব শৰ্মা আজিৰ দৃষ্টিত, কংগ্ৰেছীসকলৰ দৃষ্টিত তেওঁ বালফা। বালফাৰ অৰ্থ হ'ল বাহিৰত থকা আলফা, তেওঁ চাৰেণ্ডাৰো নহয়, তেওঁ আলফাও নহয়। মই এই কথাতেই কৈছো যে ৰাজনৈতিক ভদ্ৰতা আৰু ৰাজনৈতিক শিষ্টাচাৰ হিমন্ত বিশ্বই নিশিকিলে। আপোনাৰ বিজেপি দলৰ সভাপতিয়ে অনতিপলমে সমগ্ৰ অসমবাসীৰ ওচৰত ক্ষমা খোজক, গৌৰৱ গগৈৰ ওচৰত ক্ষমা খোজক, ক্ষমা খুজিব লাগিবই। মই অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মিডিয়া পেনেলিষ্ট হিচাপে অসমৰ সকলো কংগ্ৰেছীৰ হৈ হিমন্ত বিশ্ব শৰ্মাক মই দাবী জনাইছোঁ, আপুনি আৰু আপোনাৰ প্ৰদেশৰ বিজেপিৰ সভাপতি ডাঙৰীয়াই অনতিপলমে ব্ৰহ্মপুত্ৰৰ বালিত থিয় হৈ ব্ৰহ্মপুত্ৰ সাক্ষী কৰি আপোনালোকে ক্ষমা বিচাৰক। আপোনালোকৰ সামান্যতম শিষ্টাচাৰ নাই, ৰাজনৈতিক শিষ্টাচাৰ নাই, ৰাজনৈতিক ভদ্ৰতা নাই। আপোনালোকে সামাজিক অসভ্যালি আৰু সামাজিক সন্তুলন সম্পূৰ্ণৰূপে ধ্বংস কৰি দিবৰ কাৰণে ৰাজনৈতিক সততা নোহোৱা ধৰণৰ কিছুমান বিষয় আপোনালোকে ব্যক্তি স্বাৰ্থৰ কাৰণে, আপোনাৰ ৰাজনৈতিক ব্যক্তিগত শত্ৰুতাৰ কাৰণে গৌৰৱ গগৈক আপুনি টাৰ্গেট হিচাপে লৈছিল। আজি সমগ্ৰ অসমৰ কংগ্ৰেছী মানুহে আপোনাক দাবী কৰিছে, আপুনি, আমি সৰু ল'ৰাৰ নিচিনা নকওঁ কাণত ধৰি উঠা বহা কৰে, এইটো বহুত বেয়া কথা, এনেধৰণৰ অসংস্কৃত কথা আমি নকওঁ। কিন্তু আপুনি আৰু আপোনাৰ বিজেপি দলৰ সভাপতিয়ে অনতিপলমে সমগ্ৰ অসমবাসীৰ ওচৰত ক্ষমা খোজক, গৌৰৱ গগৈৰ ওচৰত ক্ষমা খোজক, ক্ষমা খুজিব লাগিবই। আজি আপোনাৰ লেংগুৱেজত কৈছো, ক্ষমা খুজিব লাগিবই। কাৰণ আপুনি ৰাজনৈতিক শিষ্টাচাৰ ৰখা নাই। ৰাজনৈতিক শিষ্টাচাৰ নৰখাৰ কাৰণে গভৰ্ণমেণ্ট মেচিনাৰী, পুলিচ ডিপাৰ্টমেণ্ট আপুনি ব্যৱহাৰ কৰিলে, পুলিচ ডিপাৰ্টমেণ্ট ব্যৱহাৰ কৰি, গভৰ্ণমেণ্ট মেচিনাৰী ব্যৱহাৰ কৰি আপুনি অসমৰ ৰাইজক উত্তেজিত কৰিলে, মেচিনাৰী ইউজ কৰি আপুনি ফটা ঢোল বজাবৰ কাৰণে দিল্লীৰ পৰা চৰকাৰী খৰচত সাংবাদিকসকলক আনিলে, ৰাজকোষৰ ধন খৰচ কৰিলে, আৰু আপুনি কেন্দ্ৰীয় চৰকাৰক এইখন প্ৰতিবেদন পঠিয়াই দিম, একশ্যন ল'ম, আনকি আপুনি কৈছিলে যে গৌৰৱ গগৈৰ স্থান জেলত। তাৰ বিপৰীতে আপুনি প্ৰতিবেদন দিছে নিদিছে আপুনি জানিব, আপোনাৰ চৰকাৰে জানিব। দুখৰ বিষয়, আপোনাৰ এইবিলাক নাটক চলি থাকোঁতেই ভাৰতবৰ্ষৰ লোকসভাৰ সন্মানীয় অধ্যক্ষ মহোদয় ওম বিৰলা ডাঙৰীয়াই গৌৰৱ গগৈ ডাঙৰীয়া দেৱক ভাৰতবৰ্ষ আৰু ফিলিপাইন্স মৈত্ৰী গোট যিটো তাৰে অধ্যক্ষ হিচাপে নিৰ্বাচিত কৰি দায়িত্ব দি ভাৰত আৰু ফিলিপাইন্সৰ মৈত্ৰীৰ ক্ষেত্ৰত তেওঁক এটা দৃঢ় পদক্ষেপ ল'বৰ কাৰণে তেওঁক সৰ্বসন্মতভাৱে অধিকাৰ দিলে, কৰ্তৃত্ব দিলে। এতিয়া কথা হ'ল, মুখ্যমন্ত্ৰীৰ মুখত আপুনি পূৰ্ণহতীয়া স্বৰ বুলি ক'লে, মই পূৰ্ণহতীয়া স্বৰ নকওঁ। মুখ্যমন্ত্ৰীৰ সভ্যতাৰ গালখনেই নাই। মুখ্যমন্ত্ৰীৰ যদি সভ্যতাৰ এখন গাল থাকিলেহেঁতেন হয়, মুখ্যমন্ত্ৰী ধুনীয়া মানুহজন, বগা জগা হৃষ্টপুষ্ট, কিন্তু তেওঁৰ সভ্যতাৰ গাল নাই যে সভ্যতাৰ গালত পূৰ্ণহতীয়া স্বৰ পৰিব। মুখ্যমন্ত্ৰীয়ে ক্ষমা খোজক, এই সমগ্ৰ অসমবাসীয়ে দাবী কৰিছে। ফাত্ৰামিৰে, ফটুৱামিৰে, মিছা কথাৰে কিমান দিন জনসাধাৰণক ঠগিব? এই আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সদৌতি নেতা কৰ্মী আৰু অসমৰ ৰাইজৰ দাবী, আপুনি ক্ষমা খোজক, অসমৰ ৰাজ্যিক সভাপতিয়ে ক্ষমা বিচাৰক, এই আমাৰ দাবী। মই এই কথাতেই কৈছো যে ৰাজনৈতিক ভদ্ৰতা আৰু ৰাজনৈতিক শিষ্টাচাৰ হিমন্ত বিশ্বই নিশিকিলে। তেওঁ ৰাজনৈতিক শিষ্টাচাৰ যিটো জীৱনত নিশিকিলেই। যদি শিকিলেহেঁতেন, হিমন্ত বিশ্ব শৰ্মা প্ৰথমে আশু আছিলে, আশুক তেওঁ পিছৰ পৰা সন্মুখৰ পৰা ডেগাৰ মাৰি তেওঁ আলফা হ'ল, আলফাৰ পৰা তেওঁ সালফা নে বালফা নাজানো, বালফা মানে কামৰূপত কয় বাহিৰত থকা আলফা,
বাহিৰত থকা আলফাক কয় বালফা। হিমন্ত বিশ্ব শৰ্মা আজিৰ দৃষ্টিত, কংগ্ৰেছীসকলৰ দৃষ্টিত তেওঁ বালফা। বালফাৰ অৰ্থ হ'ল বাহিৰত থকা আলফা, তেওঁ চাৰেণ্ডাৰো নহয়, তেওঁ আলফাও নহয়। গতিকে এইজন হিমন্ত বিশ্ব শৰ্মাই এনেধৰণৰ তৰাং কথাৰে অসমৰ ৰাজনীতিটো সম্পূৰ্ণ এটা বেলেগ দিশলৈ নিব বিচাৰিছে, য'ত আজি নিবনুৱা সমস্যা ভয়ানক ৰূপ লৈছে, মূল্য বৃদ্ধি মানুহক কোঙা কৰিছে। অসমৰ মাটি, কৃষিভূমি আদানী আম্বানীক দি হিমন্ত বিশ্ব শৰ্মাই শেষ কৰি দিলে, ৰামদেৱক দি শেষ কৰি দিলে, অসমৰ কৃষি ব্যৱস্থা ধ্বংস কৰি দিলে, কেৱল হিতাধিকাৰী কৰিলে আৰু অসমক এখন অতি গৰীব ৰাজ্যলৈকে আৰু হিতাধিকাৰী চৰকাৰী পইচাৰ ওপৰত নিৰ্ভৰশীল ৰাজ্যলৈকে অৱনমিত কৰিলে। ইয়াতকৈ দুখৰ লজ্জাৰ কথা আৰু কি আছে? পশ্চিমবংগত হিমন্ত বিশ্ব শৰ্মাৰ লগত কি হ'ল, সম্পূৰ্ণ ভিডিঅ'টো কাৰোবাৰ ওচৰত যদি আছে তেনেহ'লে দিবচোন। মই নিজতো সম্পূৰ্ণ ভিডিঅ'টো পোৱা নাই, আগফালৰ পৰা সম্পূৰ্ণ ভিডিঅ'টো পোৱা নাই, পিছফালৰ পৰাহে পাইছোঁ ভিডিঅ'টো, আগফালৰ পৰা পোৱা নাই। যদি পশ্চিমবংগত হিমন্ত বিশ্ব শৰ্মাৰ লগত কি হ'ল, এই মানুহজনে হিমন্ত বিশ্ব শৰ্মাক কিয় টানি লৈছিল, কি কাৰণত টানি লৈছিল বা কি কাৰণত সাৱটি ধৰিছিল নে হিমন্ত বিশ্ব শৰ্মাক মাৰিব লৈছিল, সম্পূৰ্ণ ভিডিঅ'টো কাৰোবাৰ ওচৰত যদি আছে বা তেনেহ'লে চেণ্ড কৰিবচোন মোলৈ, ইউটিউবত কমেণ্ট কৰি ক'ব আৰু যদি আছে যদি আপোনালোকৰ।